উপনিৰ্বাচনত আটাইকেইটা সমষ্টি দখল কৰিব বিজেপি মিত্ৰজোঁটে। উক্ত মন্তব্য দিলীপ শইকীয়াৰ। পোষ্টকাৰ্ডযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভকামনা কমলপুৰ বিজেপি মণ্ডলৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে উদযাপন কৰা 20 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজি অন্তিম দিন। আজিৰ এই দিনটোত ভাৰতীয় জনতা পাৰ্টীৰ কমলপুৰ মণ্ডলে গোপেশ্বৰ দেৱালয়ত সেৱা আৰু সমৰ্পণ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰি পোষ্টকাৰ্ডৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভকামনা জনায়। এই কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই অংশগ্ৰহণ কৰে। আনহাতে কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই আগন্তুক উপনিৰ্বাচন সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে সমাগত উপনিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটে আটাইকেইটা সমষ্টিত বিপুল ভোটত জয় লাভ কৰিব। প্ৰগতিৰ যি নতুন দিগন্তৰ সূচনা কৰিলে আৰু একেৰাহে 20 বছৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দেশৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে তেখেতে যি সেৱা আগবঢ়ালে, সেই সেৱাৰ স্বীকৃতি স্বৰূপে আজি তেখেতলৈ আজি দলীয় কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী ৰাইজে মিলি এনেকুৱা দেশৰ প্ৰধানমন্ত্ৰীলৈ পোষ্টকাৰ্ডৰ জৰিয়তে তেখেতলৈ কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। আমাৰ BTC ইলেকশ্যনৰ পূৰ্বে বিজেপিত জইন কৰিছিল। ভাৰতীয় জনতা পাৰ্টী আৰু UPPL দলৰ যি মিত্ৰতা, সেই মিত্ৰতা অনুসৰি তামোলপুৰ সমষ্টিত 2021 চনৰ বিধানসভা নিৰ্বাচনত সেই সমষ্টিটো আমি UPPLক এৰি দিছিলোঁ আৰু সেই সূত্ৰ অনুসৰিয়ে এইবাৰো এই সমষ্টিটো আমি UPPLক এৰি দিছোঁ। ইমানুৱেল মিছাহাৰী ভাৰতীয় জনতা পাৰ্টীৰ তেওঁ সদস্য কাৰ্যকৰ্তা, গতিকে এই সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীয়ে ইলেকশ্যন খেলাৰ সিদ্ধান্ত নহ'ল। সেই হেতুকে তেখেত হয়তো ভাৰতীয় জনতা পাৰ্টীৰে যিহেতু প্ৰাৰ্থী হিচাপে তাত কোনো নাথাকিব, আমি সমৰ্থন হিচাপে UPPL দলৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰিম। গতিকে সেইটো কাৰণে ইমানুৱেল মিছাহাৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেখেতে এই যি তেখেতে নমিনেশ্যন দিয়াৰ কথা চিন্তা কৰিছে বা দিয়াৰ কাৰণে আগবাঢ়িছে, তেখেতে এই বিষয়টো আৰু এবাৰ তেখেতে বিবেচনা কৰাটো উচিত হ'ব বুলি মই ভাবোঁ। কিমান আশা কৰিছে এই উপনিৰ্বাচনত? উপনিৰ্বাচনত 5টা উপনিৰ্বাচন, হাওৰা, মৰিয়নি, ভৱানীপুৰ, এই 3টাত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী, তিনিওটাতে 100% বিজয় সুনিশ্চিত বিজেপি মিত্ৰজোঁটৰ। আৰু 2টা সমষ্টি আমাৰ তামোলপুৰ আৰু গোসাইগাঁও, এই 2টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে নিশ্চিতভাৱে বিজয় সাব্যস্ত কৰিব। তাৰ কাৰণে বেহু ৰচনা বুলি যাক কোৱা হয়, বেহু ৰচনা ইতিমধ্যে হৈছে। ৰাইজে উন্নয়নৰ পক্ষত 21তো ৰায় দিলে, 19তো ৰায় দিছে, পঞ্চায়তত ৰায় দিছে, BTC ইলেকশ্যনত উন্নয়নৰ পক্ষত ৰায় দিছে। গতিকে ৰাইজে এটা শুদ্ধ আৰু পৰিপক্ক সিদ্ধান্তৰে এই 2টা সমষ্টিটো তামোলপুৰ আৰু গোসাইগাঁওতো মিত্ৰদল UPPLৰ প্ৰাৰ্থীক তেওঁলোকে জয়যুক্ত কৰিব বুলি আমাৰ বিশ্বাস আৰু আমাৰ আহ্বান। সদায় সদায় কেৱল অহা যোৱা কৰাৰ কথা ভাবিবই নোৱাৰি, ইমান পইচা খৰচ হয়। গুৱাহাটীত এতিয়া আৰম্ভ হৈছে পে ইণ্ডিয়া কেব ছাৰ্ভিচ, য'ত কম খৰচতে উপলব্ধ হ'ব বাইক, অটো আৰু কাৰ ছাৰ্ভিচ। আজিয়ে প্লে ষ্ট'ৰ অথবা iOS-ৰ পৰা ডাউনলোড কৰক এপ আৰু উপভোগ কৰক আপোনাৰ যাত্ৰা।